নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমাৰ চেনেল লাহৰি আছামত আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, জীৱনে কেতিয়াবা এনে মোৰ লয় যে যি কালি দুৰ্বল আছিল তেওঁ আজি শক্তিশালী হৈ পৰে, আৰু যি শক্তিশালী আছিল তেওঁ ভৰিৰ তলত আহি পৰে। আজিৰ কাহিনী এগৰাকী তেনে ছোৱালীৰ যিয়ে এখন সৰু গাঁৱত দৰিদ্ৰতা আৰু অন্যায়ৰ জুইত জ্বলিছিল, কিন্তু সেই জুইৰ পৰা ওলাই তেওঁ এনে এজনী ছোৱালী হৈ পৰিল যে গোটেই গাঁৱৰ ভাগ্য সলনি হৈ গ'ল। এই কাহিনীৰ আধাৰ যিয়ে তেওঁৰ মাকৰ অপমানৰ প্ৰতিশোধ লোৱা নাছিল, বৰঞ্চ এনে ন্যায়ৰ উদাহৰণ স্থাপন কৰিলে যে শতিকাৰ পুৰণি ৰীতি নীতি ভাঙি গ'ল। কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনাৰ নাম আৰু আপোনাৰ চহৰৰ নাম লিখিব। উত্তৰ প্ৰদেশৰ এখন সৰু গাঁও সুৰজপুৰৰ গলিবোৰ ধূলিয়েৰে ভৰা আছিল। পুৱাৰ প্ৰথম ৰশ্মি যেতিয়া গাঁৱৰ ছালৰ ঘৰবোৰত পৰিছিল, তেতিয়া তাৰ বতাহত কেৱল পথাৰৰ মাটিৰ সুবাস নাছিল, এটা অকথিত ভয়ো মিহলি হৈ আছিল। সুৰজপুৰত জীৱন দুটা ভাগত বিভক্ত আছিল। এফালে দৰিদ্ৰ শ্ৰমিক যি দিন ৰাতি পথাৰত কষ্ট কৰিছিল, আৰু আনফালে গাঁৱৰ জমিদাৰ ঠাকুৰ ৰামকিষণ সিং, যাৰ নাম শুনিলেই মানুহে মূৰ তল কৰিছিল। ঠাকুৰ চাহাবৰ হাতত কেৱল গাঁৱৰ আধা জমিনেই নাছিল, গাঁৱৰ মানুহৰ ভাগ্যও তেওঁৰ হাতত আছিল। তেওঁৰ ওচৰত ধন, প্ৰভাৱ আৰু গুণ্ডাৰ দল আছিল, কিন্তু তেওঁৰ হৃদয় সেয়া শিলৰ আছিল। এই গাঁৱত এটা সৰু ছালৰ ঘৰ আছিল, য'ত কমলা দেৱী তেওঁৰ 10 বছৰীয়া জীয়াৰী ৰাধাৰ সৈতে থাকিছিল। কমলা দেৱী এগৰাকী বিধৱা আছিল। স্বামীৰ মৃত্যুৰ পিছত তেওঁ শ্ৰমিকৰ কাম আৰম্ভ কৰিছিল। ঠাকুৰৰ পথাৰত পুৱাৰ পৰা গধূলিলৈ কাম কৰিছিল, আৰু যি সামান্য ধন পাইছিল তাৰে ৰাধাৰ পেট পুহিছিল। ৰাধা স্কুললৈ গৈছিল, কিন্তু জোতা ফাটি গৈছিল, কিতাপ পুৰণি আৰু কাপোৰ লেতেৰা। তথাপিও তেওঁৰ চকুত এটা সপোন আছিল, তেওঁ পঢ়ি লিখি কিবা এটা হ'ব বিচাৰিছিল। কমলা দেৱী নিজৰ জীয়াৰীক চাই ভাবিছিল, হয়তো মোৰ ৰাধা এদিন এই গাঁৱৰ লেতেৰাৰ পৰা ওলাই যাব। কিন্তু জীৱনে তেওঁলোকৰ বাবে আন কিবা চিন্তা কৰি ৰাখি আছিল। এদিনৰ কথা, ৰ'দ উঠিছিল আৰু কমলা দেৱী ঠাকুৰৰ পথাৰত ধান ৰোপণ কৰি আছিল। তেতিয়া ঠাকুৰৰ পুত্ৰ বিক্ৰম সিং তাৰ পৰা পাৰ হৈ গৈছিল। বিক্ৰমৰ বয়স 25 বছৰ, মদৰ নিচা আৰু তেওঁৰ পিতাৰ অহংকাৰ তেওঁৰ মাজত কোটি কোটি ভৰা আছিল। তেওঁ কমলা দেৱীক অকলশৰীয়াকৈ দেখিলে তেওঁৰ চকু কমলাৰ শাৰীৰ আচলত স্থিৰ হৈ গ'ল। তেওঁ লাহে লাহে ওচৰলৈ আহি ক'লে, কমলা, আজি বৰ জিলিকি আছা। কমলাই তেওঁৰ কথা অগ্ৰাহ্য কৰি কামত লাগি থাকিল, কিন্তু বিক্ৰমে তেওঁৰ হাত ধৰিলে। কমলাই চিঞৰি প্ৰতিবাদ কৰিলে, মোক এৰি দিয়া, তোমাৰ লাজ নালাগে? কিন্তু বিক্ৰমে হাঁহি হাঁহি ক'লে, লাজ? এই শব্দ মোৰ বাবে সৃষ্টি হোৱা নাই। তেওঁ জোৰ জবৰদস্তিকৈ চেষ্টা কৰিলে। কমলাই সম্পূৰ্ণ শক্তিৰে তাক ঠেলি দি গাঁৱলৈ পলাই গ'ল। কমলাৰ চিঞৰ গাঁৱলৈ গৈ পালেহি, কিন্তু কোনেও সহায়ৰ বাবে আগবাঢ়ি নাহিল। মানুহ নিস্তব্ধ আছিল। ঠাকুৰৰ ভয় এনেকুৱা আছিল যে কোনেও মুখ খুলিব নোৱাৰিল। কমলা নিজৰ ছালৰ ঘৰত উপস্থিত হৈ ৰাধাক চাবতি ধৰি কান্দিবলৈ ধৰিলে। ৰাধাই মাকৰ পৰা খুজিছিল, মা, কি হ'ল? তুমি কিয় কান্দিছা? কিন্তু কমলা নীৰৱ হৈ থাকিল। তেওঁ ভয় কৰিছিল যে যদি তেওঁ সত্য কয় তেন্তে ৰাধাৰ নিৰ্মলতাও এই গাঁৱৰ লেতেৰাত ডুব যাব। কিন্তু ঠাকুৰে যেতিয়া বিক্ৰমৰ পৰা এই কথা জানিলে, তেওঁৰ খং সপ্তম আকাশত উঠি গ'ল। এগৰাকী দৰিদ্ৰ বিধৱাই মোৰ পুত্ৰক ঠেলি দিলে, তাৰ এনেকুৱা সাহস? তেওঁ নিজৰ গুণ্ডাবোৰক মাতি ক'লে, যোৱা, সেই মহিলাক শিক্ষা দিয়া আৰু গাঁৱৰ মানুহক দেখুওৱা যে ঠাকুৰৰ ইজ্জতৰ সৈতে খেলাৰ শাস্তি কি। সেই ৰাতি যেতিয়া চন্দ্ৰ মেঘৰ আঁৰত লুকাই আছিল, ঠাকুৰৰ গুণ্ডাসকলে কমলাৰ ছালৰ ঘৰত আক্ৰমণ কৰিলে। ৰাধা শুই আছিল, কিন্তু চিঞৰৰ শব্দত তেওঁৰ টোপনি ভাঙি গ'ল। গুণ্ডাসকলে কমলাক টানি নিলে, পিটিলে আৰু তেওঁৰ ইজ্জত লুটিবলৈ চেষ্টা কৰিলে। ৰাধাই চিঞৰিলে, মাক এৰি দিয়া। তেওঁ এজন গুণ্ডাক শিল মাৰিলে, কিন্তু এজন গুণ্ডাই তাইকো ঠেলি দিলে। ৰাধাৰ মূৰ দেৱালত খুন্দা খাই গ'ল, তেওঁ অজ্ঞান হৈ পৰিল। ইয়াৰ পিছত গুণ্ডাসকলে ছালৰ ঘৰত জুই লগাই দিলে। জুই শিখাই আকাশ চুই গ'ল। গাঁৱৰ মানুহ বাহিৰলৈ ওলাই আহিল, কিন্তু কোনোৱে আগবাঢ়ি নাহিল। জুইৰ শিখাত কমলা আৰু ৰাধাৰ জীৱন জ্বলি যোৱা যেন লাগিছিল। পুৱা হোৱাৰ লগে লগে ছালৰ ঘৰ ছাই হৈ গৈছিল। কোনোমতে গাঁৱৰ মানুহে কমলা আৰু ৰাধাক উলিয়াই আনিলে। দুয়োকে হস্পিটেললৈ নিয়া হ'ল।
ৰাধাৰ সামান্য আঘাত হৈছিল, কিন্তু কমলাৰ অৱস্থা গুৰুতৰ আছিল। ঠাকুৰে হস্পিটেলৰ ডাক্তৰসকলক ভয় দেখুৱাই ক'লে, যদি এই মহিলাক ভাল কৰা তেন্তে তোমাৰ চাকৰি যাব। ভয়ৰ বাবে ডাক্তৰসকলে চিকিৎসাত অৱহেলা কৰিলে। কমলাৰ অৱস্থা বেয়া হৈ গ'ল। ৰাধা মাকৰ বিচনাৰ ওচৰত বহি কান্দি থাকিল। মা, উঠা নহয়, মোক অকলশৰীয়াকৈ এৰি নাযাবা। কিন্তু কেইদিনমানৰ পিছত কমলাৰ উশাহ বন্ধ হৈ গ'ল। ৰাধা এতিয়া অনাথ হৈ পৰিল। ঠাকুৰে তাইক গাঁৱৰ পৰা বাহিৰ কৰি দিলে। ইয়াত তোমাৰ কোনো ঠাই নাই, তেওঁ ক'লে। ৰাধাৰ খুৰীয়েকে, যি ওচৰৰ গাঁৱত থাকিছিল, তাইক লৈ গ'ল। কিন্তু খুৰীৰ ঘৰো দৰিদ্ৰতাৰ কবলত আছিল। ৰাধাই স্কুল এৰিবলগীয়া হ'ল। কিন্তু তেওঁৰ হৃদয়ত এটা জুই জ্বলি আছিল, মাকৰ অপমান আৰু মৃত্যুৰ প্ৰতিশোধ লোৱাৰ জুই। তেওঁ ৰাতি ৰাতি ভাবিছিল, ঠাকুৰে মোৰ মাক মাৰিলে, মই তাক শাস্তি দিম। খুৰীৰ ঘৰত ৰাধাই সৰু সুৰা কাম কৰিছিল, কেতিয়াবা পথাৰত, কেতিয়াবা ঘৰত বাচন বৰ্তন চাফা কৰিছিল। কিন্তু পঢ়াৰ জ্বৰ এৰা নাছিল। ৰাতি যেতিয়া সকলো শুই পৰিছিল, তেওঁ খুৰীৰ ঘৰৰ টিমটিমীয়া লেম্পৰ পোহৰত পুৰণি কিতাপ পঢ়িছিল। গাঁৱৰ স্কুলৰ মাষ্টৰ প্ৰদীপ লালে এদিন তাইক কিতাপৰ সৈতে দেখা পাইছিল। প্ৰদীপ লালে সুধিলে, ৰাধা, এনেকৈ ৰাতি পঢ়ি আছা, স্কুল কিয় এৰিলি? ৰাধাই গোটেই কাহিনী ক'লে। প্ৰদীপ লালৰ হৃদয় গলি গ'ল। তেওঁ ক'লে, মাজনী, তোমাৰ মাজত জুই আছে, মই তোমাক বিনামূলীয়াকৈ পঢ়াম। প্ৰদীপ লালে ৰাধাক স্কুলত পুনৰ ভৰ্তি কৰাই দিলে। তেওঁ প্ৰতিদিন পুৱা স্কুললৈ যায়, দিনত শ্ৰমিকৰ কাম কৰে আৰু ৰাতি পঢ়ে। তেওঁৰ পৰিশ্ৰমে ফল দিলে। 10ম শ্ৰেণীত তেওঁ গাঁৱত প্ৰথম স্থান লাভ কৰিলে। দ্বাদশ শ্ৰেণীত গোটেই জিলাত প্ৰথম স্থান অধিকাৰ কৰিলে। গাঁৱৰ মানুহ আচৰিত হৈছিল, এগৰাকী অনাথ ছোৱালীয়ে কেনেকৈ এনেকুৱা কৰিব পাৰে। কিন্তু ৰাধাৰ সপোন ডাঙৰ আছিল। তেওঁ ডাক্তৰ হ'ব বিচাৰিছিল। কলেজলৈ যোৱাৰ বাবে ধন নাছিল। প্ৰদীপ লালে গাঁৱৰ কিছু ভাল মানুহৰ পৰা চান্দা সংগ্ৰহ কৰিলে। এজন মালিকে ৰাধাৰ কলেজৰ ফিজ দিলে। ৰাধা চহৰলৈ গ'ল। তাত এটা সৰু হোষ্টেলত থাকিল। মেডিকেলৰ প্ৰস্তুতি আৰম্ভ কৰিলে। নীট পৰীক্ষা পাছ কৰি MBBSত ভৰ্তি হ'ল। কিন্তু কলেজৰ খৰচ বহন কৰাটো সহজ নাছিল। ৰাধাই পাৰ্ট টাইম চাকৰি আৰম্ভ কৰিলে। হস্পিটেলত সহায়কৰ কাম, দিনত পঢ়া, ৰাতি কাম। বহুত কষ্ট কৰিছিল। টোপনি কম, কাম বেছি, কিন্তু তেওঁ হাৰ মানা নাছিল। কলেজত ৰাধাই গাইনেকলজিত বিশেষজ্ঞতা বাছি লৈছিল। তেওঁৰ মাৰ কষ্ট তেওঁৰ মনত আছিল। তেওঁ মহিলাসকলৰ সহায় কৰিব বিচাৰিছিল। তেওঁ ভাবিছিল, মই এনে ডাক্তৰ হ'ম যিয়ে প্ৰতিগৰাকী মহিলাৰ কণ্ঠ হ'ব। 5 বছৰৰ পৰিশ্ৰমৰ পিছত ৰাধা ডাক্তৰ হৈ পৰিল। তেওঁ এখন ডাঙৰ হস্পিটেলত চাকৰি আৰম্ভ কৰিলে। কিন্তু তেওঁৰ হৃদয়ত সুৰজপুৰ আবদ্ধ হৈ আছিল। তেওঁ ভাবিছিল, মাৰ প্ৰতিশোধ অধুৰা। গাঁৱৰ মহিলাসকল এতিয়াও ভয়ত জীয়াই আছে। ৰাধা সিদ্ধান্ত ল'লে। তেওঁ সুৰজপুৰলৈ ঘূৰি আহিল। তেওঁ নিজৰ জমা ধনেৰে গাঁৱত এটা সৰু ক্লিনিক খুলিলে। মহিলাসকলৰ বিনামূলীয়া চিকিৎসা আৰম্ভ কৰিলে। গৰ্ভৱতী মহিলাসকলক ঔষধ দিলে, শিশুসকলক টিকা লগালে। গাঁৱৰ মহিলাসকল লাহে লাহে তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে। ৰাধাই কেৱল চিকিৎসা কৰা নাছিল, তেওঁলোকক সাহসো দিছিল। তেওঁ কৈছিল, নিজৰ অধিকাৰৰ বাবে যুঁজা, কোনোৱে তোমাক দমাই ৰাখিব নোৱাৰে। ঠাকুৰৰ এই সকলো ভাল নালাগিল। তেওঁ খবৰ পালে যে ৰাধা, সেই অনাথ ছোৱালীজনী এতিয়া ডাক্তৰ হৈ গাঁৱত হৈচৈ কৰি আছে। তেওঁ হাঁহি হাঁহি ক'লে, এজনী দৰিদ্ৰৰ জীয়েকে কি কৰিব পাৰে? মোৰ সন্মুখত গাঁৱৰ ডাঙৰ ডাঙৰ মানুহো টিকিব নোৱাৰে। কিন্তু ৰাধা ভয় কৰা নাছিল। তেওঁ ঠাকুৰৰ বিৰুদ্ধে কণ্ঠ উত্থাপন কৰিবলৈ ধৰিলে। এই ৰাতি ঠাকুৰৰ গুম্বাসকলে ৰাধাৰ ক্লিনিকত আক্ৰমণ কৰিলে। কাঁচ ভাঙিলে, ঔষধ নষ্ট কৰি দিলে আৰু ৰাধাক আঘাত কৰিলে। গাঁৱৰ মানুহ আকৌ নীৰৱ হৈ ৰৈ গ'ল। ৰাধাই পুলিচত অভিযোগ দাখিল কৰিলে। কিন্তু ঠাকুৰৰ প্ৰভাৱ এনেকুৱা আছিল যে কেছ দমি গ'ল। ৰাধাই ভাবিলে, এতিয়া পোনপটীয়াকৈ ঠাকুৰৰ সৈতে মোকাবিলা কৰিম। ৰাধাই তদন্ত আৰম্ভ কৰিলে। জানিব পাৰিলে যে ঠাকুৰৰ পুত্ৰ বিক্ৰম এতিয়াও গাঁৱত মহিলাসকলৰ সৈতে অসৎ ব্যৱহাৰ কৰে। বহুতো ছোৱালী ভয়ৰ বাবে নীৰৱ হৈ আছিল। ৰাধাই এজনীকৈ তেওঁলোকৰ সৈতে কথা পাতিলে। তেওঁলোকক আশ্বাসন দিলে, মই তোমাৰ সৈতে আছো, ভয় নকৰিবা। 5জনী ছোৱালী সাহস কৰি আগবাঢ়ি আহিল। ৰাধাই তেওঁলোকৰ মেডিকেল পৰীক্ষা কৰাই প্ৰমাণ সংগ্ৰহ কৰিলে। তাৰ পিছত চহৰলৈ গৈ এজন ডাঙৰ উকিলৰ সৈতে সাক্ষাৎ কৰিলে। তেওঁ বিক্ৰমৰ বিৰুদ্ধে ধৰ্ষণ আৰু উৎপীড়নৰ কেছ দাখিল কৰিলে। ঠাকুৰ ভয় খাই গ'ল। তেওঁ ৰাধাক ভয় দেখুৱাই ক'লে, নীৰৱ হৈ থাক,
নহ'লে তোমাৰ মাৰ দৰে অৱস্থা কৰিম। কিন্তু ৰাধাই ক'লে, মোৰ মাক তই মাৰিলি, কিন্তু মোক ভয় দেখুৱাব নোৱাৰা। আদালতত কেছ চলিল। ৰাধা সাক্ষী হৈ পৰিল। তেওঁ নিজৰ মাকৰ কাহিনী শুনালে, কেনেকৈ ঠাকুৰ আৰু বিক্ৰমে তেওঁলোকৰ জীৱন ধ্বংস কৰিলে। বিচাৰক মহোদয় প্ৰভাৱিত হ'ল। প্ৰমাণ ইমান শক্তিশালী আছিল যে বিক্ৰমক 10 বছৰৰ কাৰাদণ্ড দিয়া হ'ল। ঠাকুৰ ভাঙি পৰিল। তেওঁৰ মাটিবোৰ অবৈধ বুলি প্ৰমাণিত হৈ জব্দ কৰা হ'ল। গাঁৱৰ মানুহে এতিয়া ৰাধাক দেৱীৰ দৰে মানিবলৈ ধৰিলে। ৰাধাই ক্লিনিকটো আৰু ডাঙৰ কৰিলে। গাঁৱত এখন স্কুল খুলিলে, য'ত ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়িব পাৰে। মহিলাসকলক চিলাই কঢ়াই শিকাইছিল, যাতে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে। কেইবছৰমানৰ পিছত ঠাকুৰ বুঢ়া আৰু ৰোগী হৈ পৰিল। এদিন তেওঁ ৰাধাৰ ক্লিনিকৰ উপস্থিত হ'ল। তেওঁৰ অৱস্থা বেয়া আছিল। ৰাধাই তেওঁৰ চিকিৎসা কৰিলে। ঠাকুৰ কান্দি উঠিল, মোক ক্ষমা কৰি দে ৰাধা, মই তোমাৰ মাৰ সৈতে ভুল কৰিছিলোঁ। ৰাধাই শান্তভাৱে ক'লে, ক্ষমা নহয়, শিক্ষা লোৱা। এতিয়া এই গাঁও সলনি হৈ গৈছে। এতিয়া আৰু কোনো কমলা দেৱীৰ মৃত্যু নহ'ব। গাঁৱত এতিয়া পৰিৱৰ্তনৰ হাৱা বৈ আছে। ৰাধাৰ বাবে মহিলাসকলে মূৰ তুলি খোজ কাঢ়িবলৈ ধৰিলে। স্কুলত ছোৱালীয়ে পঢ়িবলৈ ধৰিলে। ঠাকুৰৰ ভয় শেষ হৈ গ'ল। ৰাধাই কেৱল নিজৰ মাৰ প্ৰতিশোধ লোৱা নাছিল, গোটেই গাঁৱক নতুন পোহৰ দিছিল। বন্ধুসকল, এই কাহিনী শিকায় যে অবিচাৰৰ বিৰুদ্ধে কণ্ঠ উত্থাপন কিমান জৰুৰী। ৰাধাই প্ৰতিশোধ লোৱা নাছিল, বৰঞ্চ ন্যায়ৰ উদাহৰণ স্থাপন কৰিলে। যদি আপোনালোকৰ এই কাহিনী ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টত কওক যে আপোনালোকে এই কাহিনী কেনে পালে। ধন্যবাদ।